এখন হৈছে 28,000 দাম আৰু এখন ৰয়েল এনফিল্ড 1,20,000 ধুনীয়া দাম 1,20,000 স্কুটিখন দাম এখনৰ 19,000 আহিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা অন্যতম ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। তো আজি যাম আমাৰ মৰিগাঁও টাউনত। তো নতুনকৈ এটা ডিলাৰ খুলিছে, নতুনকৈ মানে কেইদিনমান হৈছে তো ডিলাৰটো খোলা। তো তাত যাম আমি, মানে ছেকেণ্ড হেণ্ডত ডিলাৰ, বাইকৰ ছেকেণ্ড হেণ্ড ডিলাৰ। থাইমেলত দেখিছে চাগে মই তাত যোৱা। তো এতিয়া যাওঁ, তাতে কি হয় ঠিক নাই, চাই থাকক ভিডিঅ'টো। তো যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু যদি পুৰণা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইবটো কৰিয়ে থৈছে, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো চাই থাকক ভিডিঅ'টো, একে পূৰা ডিলাৰতে লগ হ'মগৈ। চব ফাইনেলি চাওক, আমি আহি পালোঁ। চব ফালে গাড়ী তো চব হৈছে এইবিলাক ছেকেণ্ড হেণ্ড গাড়ী। তো আপোনালোকে যদি ল'ব আহে পাৰিব ল'ব। তো আমি এখন গাড়ী দাম কৈ যাম, তো চাব যদি ভিডিঅ'টো ভাল লাগে। আৰু এতিয়ালৈকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদি নতুন হৈছে ছাবস্ক্ৰাইব কৰি ৰখাব। আৰু আমি ডিলাৰ মানুহৰ লগত কথা পাতিম এতিয়া, চব গাড়ী। তো চাই থাকক ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, আমি এইফালৰ পৰা আহিছিলোঁ, বঙাবাৰীৰ ফালৰ পৰা আহিছিলোঁ, আৰু এইফালে পূৰা চিধা যাব পাৰে টাউনত। আৰু এইটো হৈছে নন্দন বাইক ডিলাৰ। তো আপোনালোকে যদি অলপ অসুবিধা হয়, মই নাম্বাৰ বাৰু দিমেই বাৰু, আপোনালোকে কথা পাতিব পাৰিব। আৰু এই যিখন বাইক ডিলাৰ গাৰ্লছ কলেজৰ ওচৰতে, তো গাৰ্লছ কলেজৰ ওচৰতে আছে, মানে গাৰ্লছ কলেজ নাপাওঁতে মানে পায় এই ডিলাৰটো। তো বন্ধুসকল, ইয়াত চাওক বাইক। চ' বিভিন্ন ধৰণৰ বাইক আছে, বাট ইয়াত KTM নাই। মই সুধিছিলোঁ KTM কিয় নাই, তো তেওঁলোকে পোৱা নাই বোলে। তো পালে আনিব বাৰু, আৰু আপোনালোকে কণ্টেক্ট কৰিলে বিচাৰিলে পাবও পাৰে KTM। তো এইবিলাক চাওক বাইক, যি বাইক লাগে চব পাব। পালচাৰ পাব, ৰয়েল এনফিল্ড পাব, ছুপাৰ স্প্লেণ্ডাৰ পাব, হণ্ডা পাব, চুজুকি পাব, এই যিকোনো। আৰু বন্ধুসকল, ইয়াত দুচকীয়া বাহনৰ বাদে 4 চকা বাহনো পায়। আপোনালোকে যদি 4 চকা বাহন লাগে, 4 চকা বাহনো ইয়াত পাব, আৰু আহিব কণ্টেক্ট কৰিব, পাই যাব যি কিবা এখন যি গাড়ী লাগে। চ' ভিডিঅ'টো চাওক। মানে দাদাই ক'ব গাড়ীবিলাকৰ বিষয়ে অলপ। এড্ৰেছটো হৈছে আমাৰ নন্দ বাইক ডিলাৰ, ৰজাৰং, হয়নে, মৰিগাঁও টাউন 1 নম্বৰ ৱাৰ্ড। তো আমাৰ ভাইটি আছে, খুব মানে এজন ইউটিউবাৰ হয়। আপোনালোকে সকলোৱে প্ৰথমতে ইয়াক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তো প্ৰথমতে আমি বাইকবোৰ গাড়ী চাম। তো যিখিনি মিডল ক্লাছ ফেমিলি, তেওঁলোকৰ যিবোৰ সপোন, সেই সপোনবোৰ এখন বাইক চলোৱা যিটো সপোন, তেওঁলোকে ইয়াত আহি পূৰণ কৰিব পাৰে। খুব সুন্দৰ মানে আপুনি দেখিছে। কোনোবা মানুহে যদি বিশেষভাৱে যদি কাৰোবাক যদি পইচা লাগে, যদি বাইক যদি বোলে বন্ধক দিয়ে দিলে পইচা লাগে, ইমাৰ্জেঞ্চি, সেইটো আমাৰ সেইটো সুবিধা আমাৰ লগত আছে। পুনৰ গহনা পাতি বন্ধক দিও আমাক পইচা নিব পাৰে, কিন্তু ফেচিলিটিটো আমাৰ লগত আছে। এইবাৰ এখন তোমাৰ মানে আহিব, এখন তোমাৰ 1,20,000 আহিব। 1,20,000 আহিব। স্কুটিখন দাম এখনৰ 19,000 আহিব। আৰু এখন পালচাৰ 220, এখন তোমাৰ মোটামুটি 50 আহিব। 50 ওপৰত আহি যাব। 50 ওপৰত আহিব। আৰু এখন গ্লেমাৰ এখন মোটামুটি 45-46 আহিব। 45-46। আৰু এখন কি আছিল, প্লেটিনা। এখন আহিব তোমাৰ 40 মান আহিব। 35 ওপৰত আহিব। চব ভাল কণ্ডিশ্যন, ধুনীয়া হৈছে, চিকনা হৈ আছে। হোণ্ডাখন এখন তোমাৰ বেছি নহয়, এখন 25,000 মান টকা আহিব। 25,000, মাত্ৰ 25,000। 25,000, বাহ, মজা দাম। আৰু এখন গ্লেমাৰখন এখন গ্লেমাৰ তোমাৰ 35 মান আহিব। 35, এখনটো 35। আৰু এখন তোমাৰ ছুপাৰ স্প্লেণ্ডাৰ। এতিয়া মাৰ্কেট সবচে গ্লেমাৰ আৰু ছুপাৰ স্প্লেণ্ডাৰ খুব ভেলু আছে। তো এখন মোটামুটি আহিব 35-37 মানে আহিব। 35-37। আৰু এখন গ্লেমাৰ 50 বেছি দিন নহয়, ধুনীয়া কণ্ডিশ্যন, একদম বেড নিউজ চাওক, মজা কণ্ডিশ্যন আছে। আৰু এখন ডিস্কভাৰ এখন 22-23 মান আহিব। 22-23 ধুনীয়া। আৰু এখন পালচাৰ 150 বেছি নাহে, এখন 40 মানত আহি যাব। এখন 40 তলত আহি যাব। আৰু এখন 19-20 আহি যাব। আৰু এইফালে চাওঁ আমি পালচাৰ, বহুত ধুনীয়া কণ্ডিশ্যন আছে। দাম কিমান কৈছে এতিয়া? 45-46। 45-46।
আজি মানে একে লয়েষ্ট বাইকখন কিমান দাম 20 19-20 কিমানটা আহি যাব তো ভাল কণ্ডিশ্যন ভাল কণ্ডিশ্যন আৰু এখন কি ক'লে এখন তোমাৰ এক্সট্ৰিম হয় এক্সট্ৰিম 125 কিমান দাম কৈছে 20-22 ধুনীয়া ধুনীয়া দাম আৰু এখন হণ্ডা স্কুটি হয় এখন 25 এখনো এখন গ্লেমাৰ স্প্লেণ্ডাৰ হয় স্প্লেণ্ডাৰ এখনো তোমাৰ মোটামুটি 47-45 এনেকুৱা 47-45 একে একে 45-46 আহি যাব কমতো আহিব পালচাৰ এখন কমতো আহিব এখন দাম কিমান এখন মোটামুটি 70 মান আহিব 70 এখন বেছি নহয় এক বছৰ হোৱা নাই ধুনীয়া নিউ কণ্ডিশ্যনত 180 পালচাৰ আৰু এখন 150 কিমান কৈছে এখন বেছি নহয় তোমাৰ 45 মান আহিব 45 এখনত 45 আহি যাব এখনত 45 আৰু এখনত কিমান আহিব দাদা এখন আহে 40 মান আহিব 40 আৰু এখনো 40 চাগে আৰু এখনো কি দেখিছে 70 সেইবিলাক বন্ধকী বাইক চাব পাৰে বনকী বন্ধকী বাইক চাব পাৰে আৰু সেইফালে কিমান বাইক আছে বহুত বাইক আছে দাদা সিখন ৰয়েল এনফিল্ড দেখিছোঁ সেইখন কিমান কৈছে দাম এখন বনকী আছে এখন বন্ধকী এইবিলাক মানে এইটো চেল কাম চেলনাটো বন্ধকীত আছে এইবিলাক বাইক কিমানত বা নাজানো বাইক কিমানে বাইক আৰু বেলেগত আছে নেকি আৰু বেলেগত আছেনে বাইক তো এখন 150 60,000 ধুনীয়া কণ্ডিশ্যন 60,000 আৰু বেলেগ বাইক বুলেটখন দেখা তো আৰু এখন বাইক আছে আৰু কেইখনমান আছে মানে বুলেট এখন ডিস্কভাৰ আছে এখন কিমান কৈছে দাদা এখন তোমাৰ 28,000 এখন হৈছে 28,000 দাম আৰু এখন ৰয়েল এনফিল্ড 1,20,000 ধুনীয়া দাম দাম কোনীয়া গাড়ী দা এখন কোনীয়া গাড়ী এবছৰ 3 মাহ 4 মাহ এবছৰ 3-4 মাহ বেছি দিনৰ গাড়ী নহয় তো ধুনীয়া কণ্ডিশ্যন আছে চাব পাৰে মজা কণ্ডিশ্যনত তাৰ ওপৰৰ পৰা দেখাই দিয়ক অলপ মজা কণ্ডিশ্যনত আৰু অলপ আৰু অলপ গাড়ী আছে সেইখিনি দেখাই আমি ভিডিঅ'টো সমাপ্ত কৰিম ন তো RS চেষ্টা কৰে RS কিমান কৈছে এখন মোটামুটি তোমাৰ 80,000 মান হ'ব 80 বেছি পোৱা নাই 80 কৈছে ধুনীয়া দাম আৰু কেইখন FZ নিউ চাগে নতুন নেক্সট টু শ্ব'ৰুম ধুনীয়া কিমান কৈছে এখন দাম এখন তোমাৰ বেছি নহয় 80,000 মান পৰিব 80 মজা চেম আৰু বহুত গাড়ী আছে আৰু গাড়ী আমাৰ বেলেগত জমা হৈ আছে জেগাত ৰাখিবলৈ আমাৰ চাম নাই আৰু এটা সেইখন কিমান কৈছে দাদা এখন এভেঞ্জাৰ চাগে এভেঞ্জাৰ চালে কিমান কৈছে এখন তোমাৰ বেছি নাহে 80,000 মান টকা 80 আৰু ৰয়েল এনফিল্ডখনত সেয়া তোমাৰ 1,90,000 1 আৰু 90 মান তো বন্ধুসকল এতিয়া যদি ধৰ দাদাৰ কণ্টেক্ট ডিটেইলছ দি দিম বাৰু তো দাদাৰ নম্বৰ দি দিম আৰু যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাৰু তো আৰু এই ডিলাৰটো মৰিগাঁৱতে আছে আপোনালোকে কল কৰিব দাদা হয় ধুনীয়াকৈ 8638881458 আকৌ কৈছোঁ মোৰ কণ্টেক্ট নম্বৰ আছে 8638881458 আপোনালোকৰ যদি চাৰিচকীয়া বাহন কিনা বেচা স্কুটি ভেকুলী যি লাগে কিনা বেচা সকলো আমাৰ হয় আপোনালোকে বেচিবলৈ গ'লে যোগাযোগ কৰিব পাৰিব নন্দ বাইক ডিলাৰ কণ্টেক্ট নম্বৰ দিছোঁ লগতে আমাৰ ভাইটি যিটো তোমাৰ চেনেলৰ নাম কি আছিল ভাস্কৰ ব্লগছ যিটো মানে আমাৰ ইউটিউব চেনেল আছে সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৱে সহায় কৰক আহি যাব দাদাহঁতে বহুত মৰম কৰিব বহুত মৰম কিবা এটা কম বেছিত হৈ যাব তো আজি একে লয়েষ্ট বাইকখনে হৈছে 19-20 লৈ আহিলে আপোনালোকে যেনেকৈ নহওক বাইক লৈ যাব পাৰিব তো বাকী যেনেকৈ পালচাৰ 220 হওক বা ৰয়েল এনফিল্ড হওক এনেকৈ এইবিলাক বাইকবিলাকে ধৰক অলপ লাখৰ ওপৰত আহি যাব আৰু 10-20 এনেকৈ আহি যাব তো পাই যাব এইটো কণ্ডিশ্যন অনুসৰি হয় কণ্ডিশ্যন অনুসৰি ভাল কণ্ডিশ্যনৰ বাইক এখন আমি এজন মানে মধ্যবিত্ত শ্ৰেণীৰ মানুহ এটা সপোনটো চবৰে সপোন থাকে এইবিলাক বাইকটো বাইক নহ'লে 2 লাখৰ ওপৰত পৰিব কিন্তু এইবিলাক গাড়ী আচ্ছা আমাৰ হিমালয়খন বিক্ৰী হৈ গ'ল হিমালয়খন আছিলে এখন বিক্ৰী হৈ 1,56,000 বিক্ৰী হ'ল 1,56,000 তো ধুনীয়া বাইক এইবিলাক তো
ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তো আজিলৈ বাই 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 অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই